হেল্ল' কোন হয়? নীল, মই ৰিয়া। নীল, আজি ইমান দিনৰ পিছত কেনেকৈ মনত পৰিলে? কেনে আছা? ভাল বেয়াৰ মাজতে আছো। কি হৈছে? ইমান দিনে মোলৈ মনত পৰা নাছিল। আচলতে নীল, তোমাক কথা এটা কবলৈহে ফোন কৰিছো। কি কথা কোৱা? আজি তোমাক চাবলৈ বৰ মন গৈছে। ভিডিঅ' কল কৰা? নাই, নোৱাৰো কৰিব। কিয়? মোক চাবলৈ মন যোৱা নাই তোমাৰ? নাই নীল, তুমি মোৰ ফটো ফেচবুকৰ পৰা ডিলিট কৰি দিয়া। কি কি কৈছা তুমি এইবোৰ? ডিলিট কৰি দিয়া নীল, প্লিজ। আজি ইমান দিনৰ পিছত এইটো কবৰ কাৰণে কল কৰিছা? নীল, মোৰ বিয়া ঠিক কৰিছে ঘৰৰ মানুহে, আৰু মোক চাবলৈ ল'ৰা আহিছে। কি ধেমালি কৰিছা ন? ধেমালি কৰা নাই, মই সঁচাই কৈছো। কি কি কৈছা তুমি এইবোৰ? তুমি মোক ভাল পোৱা? আচ্ছা শুনা, তুমি মা দেউতাক কবা যে মই এতিয়া বিয়া নহওঁ। কৈছো, কিন্তু কোনো পথেই মান্তি নহয়। মই বুজাম নেকি তোমাৰ মা দেউতাক? নাই নাই, নেলাগে। এতিয়া কি কৰিম বুলি ভাবিছা? মই নাজানো, তুমি মোক পাহৰি যোৱাটোৱে ভাল হ'ব। এইটো কেতিয়াও হ'ব নোৱাৰে। কেনেকৈ ভাবিলা তুমি যে তোমাক পাহৰিব পাৰিম? মই আৰু একো ক'ব নোৱাৰিম নীল, পাৰিলে মোক ক্ষমা কৰি দিবা। ক্ষমা? আজি এবছৰ হ'ল তুমি আঁতৰি যোৱা। এবাৰতো সুধিব পাৰিলা হ'ল, কেনে আছো, কি কৰি আছো? বহুত কষ্ট দিলা তুমি। হ'ব, ফোন ৰাখিছো। হেল্ল' হেল্ল' শুনা,